সন্ধিয়া সময়ত সকলোৰে কিবা এটা টেষ্টি আৰু হেল্দি খাবলৈ মন যায়। তাকে ভাবিলোঁ আজি ভেজিটেবল পিঠা বনাওঁ। নমস্কাৰ জনাইছোঁ সকলোকে শ্ৰুতিছ লিটিল কিচেনলৈ। আজি মোক ভেজিটেবল পিঠা বনাবৰ বাবে এইখিনি সামগ্ৰীৰ প্ৰয়োজন হ'ব। ইয়াত মই লৈ লৈছোঁ 1.5 কাপ পিঠাগুড়ি, আৰু এইখিনি লৈ লৈছোঁ মই এটা গাজৰ লৈছোঁ আৰু ধুনীয়াকৈ এইখিনি ক্ৰাঞ্চ কৰি লৈছোঁ। এইখিনি মই বন্ধাকবি লৈছোঁ 4 ভাগৰ এভাগ, এইখিনিও সৰু সৰুকৈ কাটি লৈছোঁ মই। এইখিনি লৈছোঁ পিঁয়াজ আৰু জলকীয়া। পিঁয়াজখিনিও মই সৰু সৰুকৈ ধুনীয়াকৈ কাটি লৈছোঁ। এতিয়া ইয়াতে মই এড কৰিছোঁ সোৱাদ অনুযায়ী নিমখ আৰু অকণমান হালধি, এইটো আপোনাৰ কালাৰৰ কাৰণে ইউজ কৰা হৈছে। আৰু ইয়াতে মই এতিয়া এড কৰি দিম পানী। দেখিছে এইখিনি ভালদৰে মিহলাই লৈছোঁ মই। চাই ল'ব যাতে বেছি গাঢ়াও হৈ নাথাকে আৰু পাতলো নহয়। এতিয়া মই পেনটোত তেল ব্যৱহাৰ কৰিছোঁ। তেলখিনি এনেকৈ ব্ৰাছেৰে মুচি দিছোঁ যাতে আমি অলপ অইল কমকৈ ইউজ কৰোঁ। এতিয়া মই এইখিনি ইয়াতে দি দিছোঁ। ইয়াতে মই গেছৰ ফ্লেমটো অকণমান হাই কৰি দিছোঁ। এয়া দেখিছে 1 মিনিট পিছত এইখন ধুনীয়াকৈ হ'ব হৈছে আৰু এই দেখিছে কি ধুনীয়া এটা ৰঙচুৱা ৰং কৰিছে। এইখন মই এবাৰ ওলোটাই দিম যাতে সেইটো ছাইডো ভালদৰে সিজি যায়। ইয়াত দেখিছে এইখন ধুনীয়াকৈ এটা ব্ৰাউন কালাৰ আহিছে। এতিয়া হৈ গৈছে এইখন আমি উঠাই লৈছোঁ। এনেদৰে আৰু এখন মই আপোনালোকক বনাই দেখাইছোঁ। এইটো আপোনালোকে সন্ধিয়া সময়তো খাব পাৰে, আপোনালোকৰ ল'ৰা ছোৱালীকো দিব পাৰে, কাৰণ বহুতেই বেছি হেল্ডি আৰু টেষ্টি হয়। এনেকুৱা ধৰণৰ ধুনীয়া ধুনীয়া ৰেচিপি ভিডিঅ' চাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।